Guys, welcome back to my channel. কি খবৰ আশা কৰো সকলোৱে ভালে আছে আজি বৃহস্পতিবাৰ আজি হগল মাধৱ দিব তিথি তো আজি স্কুলবোৰ সব বন্ধ তো ভাবিলো যে ইভিনিং হলে মানে কি হৈ যায় 4টা বজাৰ পৰা একদম 9টা বজালৈকে মই টিউশন কৰি একদম বিজি হৈ যাওঁ যে একো ক'ব যাব মিলিবলৈও নাপাওঁ 9টা বজাৰ পিছত আৰু ক'ত যাব ন তাকে ভাবিলো আজি বন্ধয়ে যেতিয়া ৰাতিপুৱাই টিউশনখিনি কৰি লওঁ আৰু তো ৰাতিপুৱাই টিউশনখিনি কৰি ললো কৰি থকা সময়তে মাছ আলাজন আহিছে নহয় বাইদেউ মাছ লয়নি মাছ লয়নি গলো চালো দেখিলো মাছ ৰৌ মাছ নেকি আছিলে ললো দে তাৰপিছতে এতিয়া ভাবিলো যে মাছখিনি বনাওয়ে যেতিয়া ব্লগ এটানো কিয় নবনাও ভাবিছো যে ৰেচিপি এটা বনাই দিও ৰেচিপিটো হৈ গ'ল যে টেঙা আৰু হৰিয়হ দি পেলাই মই কেনেকে মাছৰ মানে আঞ্জাটো মানে তৰকাৰীটো কেনেকে বনাও বলক আপোনালোককো দেখাইছো বাকি ঘৰৰ কাম চলি আছে তেনেকে সেইখিনি কৰি থাকি মাজে মাজে কিন্তু ব্লগটো বনাই লওঁ আৰু মানে ভিডিওটো যেতিয়া মাছখিনি যেতিয়া বনামে আপোনালোকক ভিডিওটো শ্বেয়াৰ কৰিয়ে দিও লগালগ কেনেকে ৰেচিপিটো বনাইছো আপোনালোকেও বনাব পাৰিব মই টেঙা বুলি ক'লে মানে পাগল হৈ যাওঁ মানে ইমানে বেছি ভাল পাওঁ ন ডালিত দিওক চাজি হয় এতিয়া মাছত দি পেলাই বনাম যেতিয়া আপোনালোকক ক'বলৈ দেখাইছো অলৰেডি 1টা বাজিবলৈ হ'ল আকৌ এইখিনি বনাই পেলাই মই আব্বাকো কলপ দিব যাব লাগিব এটা দেৰি নকৰো বলক মোৰ লগতে পটাপট দেখাই আছো পানী এইখিনি টেঙাখিনি মই বইল কৰি অলৰেডি ৰাখিলোঁ ইয়াত পানীটো নেপেলাওঁ যিহেতু এই টেঙা পানীটো মই তৰকাৰীখিনিত দি দিবলৈ পাৰিম ইফালে মই তিয়াই ৰাখিছোঁ সৰিয়হ আৰু নহৰু ইয়াতে মই কেইটামান জলকীয়াও তিয়াই দিওঁ গুৱাহাটী জলকীয়া ডাঙৰ হ'লে কি হ'ব অকমানো জ্বলা নাই আজি ভাবিছোঁ সৰু জলকীয়া চব্জিৱালা পৰা কিনে আনিছোঁ কিজানি এইকেইটা অকমান জাল দিব পাৰে চ' এইকেইটাকে তিয়াই দিছোঁ অলপ টাইম এইকেইটা তিয়াই থাকক পিছত মই মিক্সিত মাৰিম আৰু বনাওঁতে দেখাই আছোঁ চাই থাকক ভিডিঅ'টো বস্তুখিনি মই ৰেডি কৰি ৰাখিছোঁ এইখিনি যিহেতু মই আগে দেখালোঁ সৰিয়হত জলকীয়া আৰু নহৰু এইফালে পিঁয়াজ আৰু শুকান জলকীয়া দুটামান তেলত দিলে গোন্ধটো ভাল লাগে বাকি এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ এই মাছখিনি মই ইয়াত এতিয়া নিমখ আৰু হালধি লৈ পেলাই মিক্স কৰি পেলাই ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰিলে মানে কি হ'ব কাৰীটো বনালে নহ'লে ভাঙি যাব অকণমান ফ্ৰাই কৰি ল'লে ভাল লাগে তো মই পটাপট ফ্ৰাই কৰি লওঁ তেতিয়ালৈকে এইখিনি ভিজি থাকক এতিয়া আগে মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই হৈ থকাত ভাবিছোঁ লাহে ধীৰে বেলেগ এখন কেৰাহীত পিঁয়াজ চিয়াজখিনি ভুনিয়ে লওঁ ইমান দেৰি ফ্ৰাই হৈ থাকক ৰখি থাকিলে দেৰি হৈ যাব ন এইখিনি হৈ থাকক ইফালে কেৰাহীত মই তেল দিয়ে দিওঁ জিৰা বেছি ভাজিব নালাগে এইখিনি ইমানতে শেষ কৰোঁ মই একদমতে আমি পিঁয়াজ নিমখটো নিজৰ আন্দাজত দিব দেই মই আৰু কম বেছি হৈ থাকে মোৰ পিঁয়াজটো ৰঙা হ'বলৈ দিব তাৰপিছতে মছলা মই ৰেডি কৰি থৈছোঁ তাৰপৰা সকলোবোৰ মছলা মই ইয়াত দি দিম পিঁয়াজটো ৰঙা হোৱাৰ পিছত এতিয়া মই ইয়াত দিম এই পিচি থোৱা সৰিয়হ জলকীয়া আৰু অকণমান পিঁয়াজ মই ইয়াতো দি দিছোঁ আৰু নহৰু সেইখিনি ইয়াত এতিয়া এড কৰিম সেইখিনি মই ইয়াত দিছোঁ আৰু ইয়াতে অলপ যি লাগি আছিলে সেইখিনি মই পানী হেৰি কৰি পেলাই দি দিছোঁ এতিয়া ইয়াত মই এড কৰিম অলপ হালধি অলপ ৰঙা জলকীয়া বেছি নিদিওঁ ধনিয়া তো এইখিনি অলপ টাইম এনেকৈ থাকিব লাগিব মই সৰিয়হ অলপ গোটাই হৈ থাকিলে পিঁয়াজো দি দিছিলোঁ লগতে সেইকাৰণে মাৰোঁতে মাল নাযাব বুলি এতিয়া তেলটো ফুটাই মানে ভনি হৈ যাওক মই ইমানতে ভাতটো পাতি লওঁ এইখিনি ফুটি উঠিছে এতিয়া ইয়াত মই দি দিম ঔটেঙাখিনি
টেঙাখিনি মই ইয়াত দি দিছোঁ, কিন্তু মই পানীখিনি পেলাই দিয়া নাই, এইখিনি চাকি মেলি লাষ্টত দি দিম। এইখিনি হৈ গৈছে, ইয়াতে মই দি দিম মাছ। মাছ মই দিছোঁ। লাৰিব নোৱাৰোঁ, এতিয়া ইয়াতে মই দিম অলপ পানী, যাতে মাছটো ভাঙি নাযায়। তাৰপিছতহে মই দিম এইখিনি পানী। চাকি পেলাই দিব লাগিব ন, কিবা কিবি থাকে, ইয়াত অলপ মই পানী দিম। পিছতকৈ মই এইখিনি পানীটো উঠাওক, তাৰপিছত মই সেইখিনি পানী দিম। ঔটেঙা পানীখিনি চাকি পেলাই দি দিলোঁ, ভিডিঅ'টো কৰাই নহৈছিলে, পাহৰিয়ে গৈছিলোঁ যে মই ভিডিঅ' বনাই আছিলোঁ। পানীখিনি চাকি মই ইয়াত দি দিলোঁ, এতিয়া অকণমান উতলা হওক, উতলা অহাৰ পিছত হৈ গ'ল আৰু। টেঙা যেতিয়া ধনিয়া পাত দিবলগীয়া কোনো কাম নাই। এইফালে মই ভাত বঢ়াইছোঁ, এতিয়া এইখিনি দি পেলাই মই আকৌ হৈ গৈছোঁ অলৰেডি। এতিয়া পটাপট বেটিক গাটো ধুৱাই, মই বেটিকে গাটো ধুই পেলাই আবাহঁতক দি আহোঁ, আহি পেলাই মই নামাজ চামাজ পঢ়ি ভাত চাত খাম আৰু তাৰপিছতহে গম পাম ঔটেঙা আৰু মই কেলৈ কি মই ঔটেঙা দেও হয় দেও দেই মাছ আৰু ঔটেঙা দি খায়। বাকী আপোনালোকে বনাই চাব কেনেকুৱা লাগে, সবাইতো বহুতে বনায়। মই মানে ঔটেঙা বুলি ক'লে আৰু বিৰাট ভাল পাওঁ যে, বনাই দিলোঁ আজি আৰু। এতিয়া খোৱাহে কথা, এতিয়া অকণমান আৰু পানীটো শুকাওক। হৈ গ'লো, এতিয়া বনাই মেলি আজৰি হ'লোঁ ন, গাটো ধুলোঁ। বেটি নাযায়, তাইক ভাতকেইটা দি পেলাই মই পিটিকে আবাক দি থৈ আহোঁগৈ, তাই ভাত খাই থাকক, মই পিটিকে দি মেলি আহিহে নিজে ভাতকেইটা খাম আৰু। নহ'লে আবাও খাবলৈ এইফালে ৰৈ আছে ন, সিহঁতেও দিবলৈ যাম যেতিয়া। মই পেকিং কৰি অলৰেডি ৰাখিছোঁ, তো মই লৈ পেলাই গৈ আহোঁ, পিটিকে দি আহোঁ। আহি পালোঁহি বা ঘৰলৈ, মই দি পেলাই সোনকালে ওলাই যাওঁ। ঘৰত সোমালোঁ, অকণমান ড্ৰেছ ল'মগৈ, পূৰা ঔটেঙা মানে জোল লৈ পেলাই তাত বি জলকীয়া সানি পূৰা দিছোঁ আৰু আজি। এতিয়া ভাত বেছি নাই খোৱা, কিন্তু জোল আৰু বি জলকীয়া সানি পেলাই বেছি খালোঁ। এতিয়া যাওঁ অকণমান ৰেষ্ট ল'মগৈ, তাৰপিছত বেটিক হোমৱৰ্ক কৰাব আছে, যিহেতু টিউশ্যন আগে কৰি ল'লোঁ, তো অকণমান ৰেষ্ট ল'ব পাৰিম চাগে, নাজানো আৰু কি ওলাব তেতিয়ালৈকে। এতিয়া যাওঁ শুমগৈ। ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ, বেছি দীঘলীয়া নকৰোঁ। বাকী আপোনালোকে ঔটেঙা আৰু সৰিয়হ দি পেলাই মাছটো খাই কেনেকুৱা, মানে আপোনালোকে জনাব, আপোনালোকে বনাই চাব কেনেকুৱা পায় ক'ব। মোৰ বহুত ভাল লাগে আৰু পেটৰ কাৰণেও বহুত ভাল হয়, টেঙাটো খাব লাগে, বিশেষকৈ গৰম দিনত বেছিকৈ খাব লাগে। বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। যিসকল নতুন মোৰ চেনেলত তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। বাকী আকৌ নতুন ভিডিঅ' আহি আছোঁ, দিয়ক, বাই বাই।